অতিকৈ দুখ আৰু মৰ্মাহতৰ বিষয় যে কামদেল গাঁৱৰ নিবাসী অৱসৰপ্ৰাপ্ত কৃতি প্ৰধান শিক্ষয়িত্ৰী চিত্ৰলেখা নাট্য সমিতিৰ অন্যতম সদস্য চিত্ৰলেখা মইনা পাৰিজাতৰ প্ৰাক্তন সভানেত্ৰী চিত্ৰলেখা মহিলা সমিতিৰ প্ৰাক্তন সভানেত্ৰী তথা ব্ৰাহ্মণ্য সমাজৰ বিশ্বনাথ জিলাৰ সন্মানীয় সভানেত্ৰীৰ দায়িত্বত থকা সমাজ সংগঠক কৃতি শিক্ষয়িত্ৰী আৰু সমাজখনৰ শৈক্ষিক সামাজিক শিশুপ্ৰেমী হিচাপে গোটেই বৃহত্তৰ অঞ্চলটোক আগুৱাই নিয়াৰ চিন্তাৰে ঊৰ্ধ্বমুখীৰ চিন্তাৰে তেখেতে বিভিন্ন সময়ত সমাজৰ কাৰণে কাম কৰি আহিছে আৰু তেখেতৰ এই আকস্মিক বিয়োগ আমাৰ গাঁওখনৰ কাৰণে অঞ্চলটোৰ কাৰণে অতি দুখত ম্ৰিয়মান হৈছে ৰাইজ আৰু তেখেতলৈ আমি সকলো গাঁওবাসী হৈ অঞ্চলবাসী হৈ চিত্ৰলেখা নাট্য সমিতিৰ হৈ তেখেতলৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ এই দুখৰ সময়ত ভগৱানে তেখেতক সাহস দিয়ক সমবেদনা জ্ঞাপন কৰিছোঁ।